নমস্কাৰ দৰ্শকসকল সকলোলৈকে স্বাগতম জনাইছোঁ আৰু বিহুৰ উল্লেখ জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ঘৰতে আছে, কিয়নো এতিয়া কৰোনাৰ প্ৰকোপ চলি আছে আৰু এই কৰোনাৰ পৰা ক'ভিড-19ৰ পৰা বাচি থাকিবলৈ আমাৰ একমাত্ৰ উপায় হৈছে আমি দূৰত্ব বজাই ৰাখিব লাগিব, ঘৰতে থাকিব লাগিব। গতিকে ষ্টে হোম এণ্ড ষ্টে ছেফ, ঘৰতে সোমাই থাকক, সুৰক্ষিত হৈ থাকক। ময়ো আজি ঘৰৰে বাৰীৰ কেইটামান শাক বুটলি লৈ এখন চাটনি বনাবলৈ লৈছিলোঁ। সেই চাটনিৰ ৰেচিপিটোকে আপোনালোকলৈ আগবঢ়াই দিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। এবাৰ নিশ্চয় ঘৰত বনাই খাই চাব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চাটনি খাই কেনে পালে জনাবলৈ কিন্তু নাপাহৰিব। গতিকে বেছি পলম নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। আজি বনাবলৈ লৈছোঁ টেঙেচি আৰু মানিমুনিৰ চাটনি। চাটনিৰ বাবে মই লৈছোঁ মানিমুনিৰ পাত অলপমান, বৰ টেঙেচিৰ পাত অলপমান, এয়া সৰু টেঙেচিৰ পাত এমুঠি লৈছোঁ। লগতে লৈছোঁ মচন্দৰী পাত কেইখিলামান, ভেদাইলতাৰ পাত কেইখিলামানো মই লগতে লৈ লৈছোঁ, বিলাহী কেইটামান, জালুক কেইটামান, নহৰু কেইফুটামান গুচাই লৈছোঁ আৰু জলকীয়া কেইটামান লৈছোঁ। এতিয়া আমি সকলো সামগ্ৰী এটা এটাকৈ পিচি যাম। প্ৰথমতে আমি পাতখিনি পিচি ল'ব লাগিব, তাৰপাছতে বাকীখিনি সামগ্ৰী আমি পিচি ইয়াক মিক্স কৰি ল'ম। মই পটা ব্যৱহাৰ কৰিছোঁ পিচিবলৈ, কিয়নো মিক্সিত পিছা চাটনিখন যিমান সোৱাদ হয় তাতকৈ পটাত পিহা চাটনিখন যথেষ্ট বেছি সোৱাদ হয়। গতিকে মই চাটনিৰ বাবে পটাখনেই বেছি ভাল পাওঁ, পটাত বনোৱা চাটনি খাই বেছি ভাল পাওঁ। গতিকে পটা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে মিক্সিও ব্যৱহাৰ কৰিব পাৰে। মিক্সিটো এই গোটেইখিনি পিচি ল'ব পাৰে, কিয়নো মিক্সিত যথেষ্ট সহজ হয় আৰু আজিকালি সকলোৱে মিক্সিয়ে ব্যৱহাৰ কৰে। মই যিহেতু পটাত পিছা চাটনিখন খাই ভাল পাওঁ, গতিকে পটা ব্যৱহাৰ কৰিছোঁ। আমাৰ পাতখিনি প্ৰায় পিচি হৈ গৈছে। এতিয়া বাকী যিখিনি সামগ্ৰী আছিলে, নহৰু, জলকীয়া লৈছিলোঁ আৰু জালুকৰ গুটি অলপমান লৈছিলোঁ। গতিকে সেই জালুকখিনি, জলকীয়া আৰু নহৰুখিনি দিম মই ইয়াত, পিচি দিম এতিয়া। আপোনালোকে চাগে মন কৰিছে মই আদা লোৱা নাই, কাৰণ এই চাটনিখনত আদা দিলে চাটনিখনৰ সোৱাদ কিছু কমি যাব। গতিকে মই আদা দিয়া নাই। যদি আপোনালোকে আদা দিব বিচাৰে তেনেহ'লে দিব পাৰে, কিন্তু মই ইয়াত আদা দিয়া নাই। প্ৰায় হৈ গৈছে। এতিয়া মই ইয়াত বিলাহীখিনি দি দিম। বিলাহীখিনি মই অকণমান গৰম কৰি লৈছোঁ কেৰাহীত। এয়া চাওক, বিলাহীকেইটা মই সিজাই লৈছোঁ। গতিকে এনেধৰণে আপোনাৰো বিলাহীকেইটা সিজাই ল'ব কেৰাহীত, নতুবা পুৰি ল'লেও হ'ব খৰিকা দি। লগতে অকণমান নিমখ দি দিম মই, কিয়নো পিছোতে যদি আমি নিমখ অকণ দি লওঁ তেনেহ'লে ইয়াৰ সোৱাদ যথেষ্ট বৃদ্ধি পায়। নিমখ অকণমান দি মই গোটেইখিনি পিচি মিক্স কৰি ল'ম। পাছতো আমি নিমখ দিব পাৰোঁ, কিন্তু পিছোতে যদি নিমখটো দি লওঁ তেনেহ'লে ইয়াৰ সোৱাদটো যথেষ্ট ভাল হয়। জ্বলা আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব। বেছি জ্বলা খালে জলকীয়া দুটামান বঢ়াই দিব পাৰে আপোনালোকে। মই বেছি জ্বলা নাখাওঁ, গতিকে জলকীয়া বৰ বেছি দিয়া নাই, 4টা জলকীয়া দিছিলোঁ। আপোনালোকে যদি বেছি খায় তেনেহ'লে
জলকীয়া পৰিমাণটো বঢ়াই দিব বা কম খালে জলকীয়া এটা কমাই দিব পাৰে। এনেদৰে পিচি গোটেই সামগ্ৰীখিনি আপোনালোকে মিক্স কৰি ল'ব। বিলাহীখিনি বৰ বেছি পিচিবৰ প্ৰয়োজন নাই, কাৰণ ইতিমধ্যে ইয়াক মই সিজাই লৈছোঁ। কেঁচা বিলাহী আপোনালোকে কেতিয়াও নিদিব। কেঁচা বিলাহী দিলে চাটনিকণৰ সোৱাদটো কমি যাব। গতিকে ইয়াক অকণমান সিজাই ল'ব। সিজাই ল'লে বিলাহীখিনি খাবলৈ খুবেই ভাল হ'ব আৰু চাটনিকণো খাই আপোনালোকে যথেষ্ট ভাল পাব। এচাক মোৰ হৈ গৈছে চাটনি, আৰু মই এতিয়া বাউল এটাত ইয়াক উলিয়াই ল'ম। মোৰ চাটনি বনাই হৈ গৈছে দৰ্শকসকল। আশা কৰিছোঁ আপোনালোকেও এনেদৰে ঘৰত চাটনিকণ বনাই খাই চাব। চাটনি খাই কেনে পালে জনাবলৈ কিন্তু নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাই মোৰ ভিডিঅ' ইমানতে সামৰিছোঁ।